Hello guys, welcome to my YouTube channel. আজি এটা ধামাকাদাৰ ব্লগ হ'বলৈ গৈ আছে। আপোনালোকে ভিডিঅটো চাই থাকিব। আজি শুটিং এটালৈ গৈ আছো। সো কিহৰ শুটিং, কেনেকুৱা শুটিং দেখুৱাম। তাৰ পিছত এটা খানা আছে, খানাটো খাম। তাৰ পিছত গতিকে আপোনালোকে চাই থাকক ব্লগ। এয়া আমি আহি পালোহি শুটিং স্পটত পালোহি আমি। আহি পেলাই তাৰ পিছত এতিয়া এয়া আয়োজন হৈ আছে শুটিঙৰ। আপোনালোকক দেখুৱাও তামোল সোমাই লৈছোঁ। কেৰেক্টাৰটো অকণমান এনেকুৱা। তাৰপিছত এয়া গামোচা চামোচা মাৰি লৈছোঁ, অকণমান গেট আপ আনি লৈছোঁ। এতিয়া এয়া দেখুৱাই আছোঁ। মই আপোনালোকক কৈছিলোঁ এইপিনেও ব্লগ বনাই আছে দেই। ব্লগ বনাই আছে। কেৰেক্টাৰটো কৈ দিয়া নামটো। মোৰ কেৰেক্টাৰটোৰ নাম হৈছে ধৰণী আৰু এয়া মৌজাদাৰ ন, মৌজাদাৰৰ লগত থাকিব লাগে। ফালি দিবা আজি। তো ফালি মানে নাজানো কি হয়, নাজানো আৰু ভগৱানে জানে। এয়া আমাৰ কেমেৰামেন এয়া মোৰ এই বিদ্যুততে ক'লে আৰু পম্পীহঁতে ক'লে যে কেৰেক্টাৰ এটা কৰিব লাগিব বুলি। সেইকাৰণে কেৰেক্টাৰটো কৰিবৰ কাৰণে আহিছোঁ। সিহঁতে বহুত দিনৰ পৰা মাতি আছিলে আৰু আহিব পৰা নাছিলোঁ কিছুমান কামৰ কাৰণে। আজি দেওবাৰ, আহিছোঁ, কৰিম। বিদ্যুৎ কিবা ক'বা? সকলোৱে চাব, নতুনকৈ কৰিছোঁ আকৌ এবাৰ নতুন এখন শ্বৰ্ট ফিল্ম। তাৰপৰা ইয়াত নতুনকৈ চেনেল খুলি আছে, ভ্লগ বনাই আছে, ছাবস্ক্ৰাইব কৰক। এয়া মোৰ এছিষ্টেণ্ট মেনেজাৰ দেই, মেনেজাৰক লৈ আহিছোঁ। মোবাইলত বনাই আছোঁ যিহেতুকে ব্লগটো, ফোন এটা আহি গৈছিলে আৰু এয়া আমি কৰিবলৈ আগবাঢ়িছোঁ। কিয় নাজানো আৰু কি হয়। বহুদিন কি আছিলে? অঁ, ৰ'দালি। পাহৰি গ'লোঁ। এয়া ছেটিংবিলাক ঠিক কৰি আছে, বেচাই কষ্ট কৰিছে। আপোনালোকক দেখুৱাই থাকিম বাৰু, চাই থাকিব ভিডিঅ'টো, ভাল পাব। গতিকে চাই থাকিব। ইয়াৰ পিছত আমি কৰি পেলাই পথাৰত খানা খামগৈ। সেইটো বেলেগ আৰু ইয়াৰ শ্বুটিঙৰ লগত লিংক নাই খানাটো। সেইটো আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ খাম। আপোনালোকে চাই থাকক ধুনীয়াকৈ। সেইটো ঘৰটো, ইয়াতে শ্বুটিং হ'ব, এতিয়া আৰম্ভ হ'ব। মই অকণমান মেকআপ অকণমান মাৰি লওঁ, তেতিয়াহে জিলিকিম ন। চাই থাকক। দেউতা, আপোনাক ফটোখনত বৰ খুৱাইছে। আপুনি ভূত এইবাৰ পাবই। মই কিন্তু নিজৰ বুলি কথাষাৰ কৈ থলো। এয়া হৈ গ'ল শ্বুটিং আমাৰ কৰি হ'ল, মানে মোৰ কৰি হ'ল। এতিয়া আপোনালোকক দেখা পালে, আপোনালোকক অলপ দি দিছিলোঁ, চ' দেখা পালে। এতিয়া আৰু ঘৰ যাওঁ, খানাটোলৈ যাওঁ, এইবিলাক খোলোঁ আৰু। এয়া ওৱানকে হৈ আছে ন? অঁ, 1K হৈ আছে। সোনকালে 2K কৰক। তাৰপিছত বান্ধোনখন চোৱা নাই যদি চাব, ৰ'দালি বুলি মাৰিলে বান্ধোন। ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব বুলি কৈ দিয়া। অঁ, দীপজ্যোতি দাদাৰ চেনেল আছে, তো ৰ'দালি যোনটো চেনেল আছে তাত মই এতিয়া ব্লগ এটা আপলোড কৰিমেই। তো সেই ব্লগত মই ডেছক্ৰিপশ্যনত লিংক দিম, পিছত টাইটেল হেণ্ডেলটো লগাম। তো চেনেলটো মোৰ যিমানখিনি ছাবস্ক্ৰাইবাৰ আছে, তো ছাবস্ক্ৰাইবাৰখিনি সোনকালে 1K কৰি দিয়া। নতুন ইউটিউবত আহিছে, ভিডিঅ'টোত ভিউজ আহিলে, ছাবস্ক্ৰাইবাৰ আহিলে বনাবলৈ। চেনেলটোৰ নাম সপোন YT। আপোনাক যিসকলে ছাবস্ক্ৰাইব কৰিছে সেইসকলে গম পাইছেই, আৰু যিসকলে কৰা নাই, ভিডিঅ'টো চাই আছে, ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া আমি আগলৈ দেখুৱাই থাকিম। মই খানাটোলৈ যাম, গতিকে মোৰ বাচন্তিখন তাতে ৰখাই থোৱা আছে। বাচন্তিখনতে লৈ পেলাই মই আৰু জ্যোতি খানালৈ যাম, আৰু তাত আপোনালোকে দেখা পাব, তাত দেখুৱাই থাকিম আপোনালোকক। গতিকে এতিয়া ভিডিঅ'টো অকণমান সময় মই স্ক্ৰিপ্ট কৰিছোঁ, আপোনালোকক আগলৈ দেখুৱাই থাকিম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি শ্বুটিং কৰা ঘৰটো এইটোৱেই। এই ঘৰটোতে আকৌ হয়তো নেক্সট দেওবাৰলৈ মোৰ আৰু শ্বট আছে, এইকেইটা চাগে নেক্সট দেওবাৰলৈ দিব লাগিব। চ' চাই থাকক ব্লগটো।
এয়া জংঘলত বাইক সোমোৱাই দিলোঁ, চাই থাকক। আমি আহি পাই গ'লোঁ পথাৰ। এতিয়া খানা এটা হৈ আছে আমাৰ পথাৰত। চ' আমাৰ পলমেই হ'ল, অলপ দেৰি হৈ গ'ল। চ' আমি আহি আছোঁ, এতিয়া আহি পাইছোঁহিয়ে। এই শ্বুটিঙলৈ গৈছিলোঁ যে, তাৰপৰা আহি পাইছোঁহিয়ে। পাই পেলাই এতিয়া আমি আহি পাইছোঁ। খানা জানো খালে নেকি তেওঁলোকৰ ৰাইজসকলে, গম নাপাওঁ, গৈ পালেহে গম পাম। এয়া বাইক খালে দুঙে সোমোৱাই দিছোঁ, নতুন বাইক। গতিকে বলক, আহক মোৰ লগত। এয়া আমি আহিলোঁ, এই পথাৰৰ মাজেদি যাব লাগিব এতিয়া। গতিকে চাওক, এয়া সোণালী ধান, এইপিনে সেউজীয়া হৈ আছে, পকা নাই ধানবিলাক, আৰু এইফালে পকি গ'ল। গতিকে আহক মোৰ লগে লগে, আপোনালোকো আহি থাকক, ব্লগটো চাই ভাল পাব। গতিকে আহি থাকক, আহি থাকক, আহি থাকক। গতিকে এইটো এটা পুখুৰী, চুইমিং পুল পথাৰৰ মাজত। গতিকে আহক, আমি এইফালেদি যাব লাগিব। সাৱধানে আহিবি, পুখুৰীত পৰি যাবি। পুখুৰীটো সৰু যদিও মানে দ আছে, বেছি দিয়ে খানা, গতিকে দ আছে। গতিকে আহি থাকক, তো ভাল লাগে এনেকৈ সোণালী হৈ থাকিলে পথাৰখন। এফালে সেউজীয়া, এপিনে এফালে সেউজীয়া। এয়া চাওক কি ধুনীয়া পৰিৱেশ। গতিকে আমি আলিয়ে গৈ আছোঁ ধানৰ মাজে মাজে। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। পকা ধানৰ মাজে মাজে সৰু সৰু আলি। গতিকে আমি গৈ আছোঁ খানালৈ। খানা খাই ৰাইজে চাগে হৈ গ'ল, আমাৰ লেট হৈ গ'ল। আহা যদি আহা, সাৱধানে আহিবা। সেয়া পথাৰৰ মাজত অহা হাতীৰ খোজ, চাওক সেয়া প্ৰকাণ্ড হাতীৰ খোজ সেইবিলাক। সেয়া আহি আছোঁ, এইটো এটা পুখুৰী। কোনপিনে আছ? সেয়া মৰমৰ গৰুজনী দেখা যায়। সেয়া গৰু দি থৈছে কোনোবাই। আৰু কোৱা, চব খাব। ভাবিলোঁ বোলো গান বজাই আছে শ্বুটিঙৰ পৰা, সেই শ্বুটিংটো গ'লোঁ, ভাবিলোঁ ব্লগ এটা বনাই দিওঁ। গতিকে খানালৈকো আহিম, গতিকে আপোনালোকেও চাই থাকিব, আপোনালোকে চাই পেলাই উপভোগ কৰক। সেইকে বুলি ভাবি পেলাই ব্লগ এটা বনাই দিলোঁ। গতিকে সেয়া গান লগাই আছে, গতিকে চাই থাকক। সেয়া পথাৰ মাজতে আহি পেলাই আমি পালোহি। এয়া ধুনীয়াকৈ মানে কি হেৰি কৰি লৈছে, গান চান বজাই আছে। সেয়া মাংস বনাই আছে, খোৱা নাই মানে ভাত ন, নাই খোৱা। আমি ভাল সময়তে আহি পালোহি। এইটো আমাৰ নমন, এইটো নমন। আৰু বাকী ৰাইজ ক'ত আছে? সেয়া ভাল লাগিব পৰিৱেশটো। চ' বেছি মানুহ নহয়, কম মানুহ যদিও খানাটো খাই ভাল লাগিব। চ' বনাই আছে মাংস, পথাৰতে বনাইছে। গতিকে এনেকৈ এইটো সময়ত এনেকৈ ধানৰ মাজত এনেকৈ খানা খোৱাটো বহুত ভাল লাগে। আপোনালোকে হয়তো বহুতো খাইছে, খানা কেনেকুৱা লাগে এনেকৈ ধান কাটিবলৈ আহি পেলাই এনেকৈ পথাৰৰ মাজত এনেকৈ খানা এটা খোৱাটো আমেজটো বেলেগ আৰু সেইটো বুজালৈকে বুজিছে। গতিকে চাই থাকক আৰু দেখুৱাই আছোঁ। এয়া নমনক কান্ধৰ পৰা উঠাই লৈছোঁ, এতিয়া পথাৰৰ মাজত ঘূৰিম দুইটা। চ' আমি যেতিয়া সৰু আছিলোঁ, এনেকৈ পথাৰৰ মাজত খেলিবলৈ আহোঁ আগতে, এনেকৈ ধান কটা ছিজনত আমি সেই সময়ত আমি খেলিবলৈ আহোঁ, এনেকৈ খেলোঁ পথাৰৰ মাজত, আলিয়ে দৌৰি ফুৰোঁ। গতিকে সেই দিনবোৰলৈ মনত পৰি গৈছে। গতিকে নমনক উঠাই লৈ কান্ধত এতিয়া মই ঘূৰিম। আহক আপোনালোকে চাই থাকক ব্লগটো। চবকে হাই এটা কৈ দিয়া, চবকে হাই এটা কৈ দিয়া, হাই বুলি কৈ দিয়া, হাই বুলি কৈ দিয়া। অঁ বঢ়িয়া। এইটো পুখুৰী দেখুৱাবলৈ আনিলোঁ নমনক, পুখুৰী দেখুৱাবলৈ আনিছোঁ নমনক। ত' এয়া পুখুৰী। গতিকে আপোনালোকে
আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু দেখুৱাই আছোঁ। চ' ভাল লাগিব ন, আপোনালোকৰ চাগে মনত পৰি গৈছে সোণালী দিনবোৰলৈ আপোনালোকৰ অতীতৰ। চ' এই পথাৰৰ দিনৰ এনেকৈ পথাৰৰ মাজলৈ আহি পথাৰৰ মাজত ভাত খোৱা, কলপাতত ভাত খোৱা, এই আমেজটো একদম সুকীয়া, এটা সুকীয়া আমেজ। গতিকে আপোনালোকে চাই থাকক, ভাল পাব। আমাৰ ভাত বনাই হৈ গৈছে, অলৰেডি হৈছে, আৰু কিবা অলপ বনাবলৈ আছে। চ' এইখিনি বনাই, মাংসও বনাই হৈ গ'ল। চ' আজি একদম খাম ধুনীয়াকৈ, আপোনালোকে চাই থাকক। গতিকে বিষাই গৈছে কাণত উঠাই উঠাই, অকণ নমাই লওঁ তাক। গতিকে চাই থাকক আপোনালোকে, কি আছে আইটেমখিনি আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাওক। এয়া গৰৈ মাছৰ পোৰা, ইয়াত গৰৈ মাছো দি দিছে, আৰু বেঙেনা পিটিকা, আৰু পোৰা বেঙেনা পিটিকা, আৰু ইয়াত ধনিয়া, পিঁয়াজ আৰু কুটকুৰা জলকীয়া, যিটো ভোট জলকীয়া, চব দি দিয়া হৈছে। তাৰপিছত এয়া গৰৈ মাছ এক্সট্ৰাকৈ সানিব আকৌ, গৰৈ মাছৰ পোৰা। গতিকে ইয়াত আছে আজি খানাৰ মেইন বস্তুটো, মাংসটো। এয়া ভাত বাঢ়িছে। সন্ধিয়া কিবা এটা কৈ দে, বঢ়িয়া। এয়া দি আছে। চ' এতিয়া আমি বহিমো, আমি এইফালে বহিম চব। আমি বহি এতিয়া ভাত খাম। এয়া আমি বহিছোঁ খাবলৈ, গতিকে চাওক। এয়া মাটিমাহ, তাৰপিছত এয়া চবেই খাই আছে, খাবলৈ বহিছে। সেয়া তো আমি খাম এতিয়া ধুনীয়াকৈ। গতিকে আপোনালোকে চাই থাকক। খাই লওঁ নেকি? নজৰ চজৰ নলগাব, নালাগে। ডাঙৰ মাছ পিছ, মাছ তেজপাতটো চকুতে এনেকুৱা লাগিছে, একদম পুৰা সোৱাদটো পাই গৈছোঁ মানে। মাটিমাহৰ তেজপাত চেজপাত দি বনাইছে। কি জুই লাগিছে। এয়া মাটি দালি আৰু এয়া গাহৰি মাংস লাইপাত দি বনাইছে। তাৰপিছত মাছ, গৰৈ মাছৰ পোৰা, তাৰপিছত বেঙেনা পিটিকা। খাবা আৰু। ভাত খাই মেলি হৈ গ'ল। যদি খালা খানাটো কেনেকুৱা লাগিল? ধুনীয়া, অপূৰ্ব। অপূৰ্ব, সোৱাদটো মজা ন মাংসৰ? খাই মই হৈ গ'ল। এতিয়া আমি চব পেক কৰিলে, এইবিলাক বস্তুবিলাক য'ত কেৰাহী চেৰাহী আনিছিলে যি, সেইবিলাক হেৰি কৰিলে, কৰি মেলি এতিয়া সেইখিনি নিব লাগিব এতিয়া ঘৰলৈ। চ' চব গ'ল আগে আগে, সেইবিলাক সেয়া চব গৈ আছে, সেয়া গৈ আছে চব, আৰু পিছতো আহি আছে। গতিকে আমি খাই বৈ এতিয়া গৈছোঁ। ভাল লাগিল, মাংসকণ সঁচা একদম একদম মস্তি বনাইছে, টেষ্টফুল। আৰু আমি খাই বৈ এতিয়া গৈ আছোঁ। এয়া চব মানুহ আছে ইয়াৰ আগত। গতিকে আহিলোঁ। গতিকে আপোনালোকে দেখিলে ব্লগটো ইমানেই আছিলে। আজি এটা সৰু সামান্য ব্লগ এটা বনালোঁ। গতিকে আপোনালোকে চাই নিশ্চয় ভাল পালে, আৰু নেক্সট ভিডিঅ' আপোনালোকৰ ভাল ভাল ভিডিঅ' লৈ মই আকৌ আপোনালোকৰ মাজলৈ আহি থাকিম। গতিকে আজিলৈ বিদায়। গতিকে আপোনালোকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো এতিয়ালৈকে, সেইসকলে ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ নেক্সট ভিডিঅ'বোৰ পাই থাকে, নেক্সট ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকে। গতিকে ব্লগটো যদি ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। গতিকে কমেণ্ট কৰিলে গম পাম আপোনালোকে কেনেকুৱা পালে, আৰু কেনেকুৱা ধৰণৰ আপোনালোকে ভিডিঅ' বিচাৰে, সেই কমেণ্টৰ যোগে মোক জনাই থাকিব। গতিকে আজিলৈ বিদায়, আৰু নেক্সট এটা ভিডিঅ' লৈ মই আকৌ আহিম আপোনালোকৰ মাজলৈ।